যে হাতে কথা কয়, হাতৰ শব্দ আছে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সংগীত ধাৰা, আজি যাব ওলাইছোঁ সাপেখাতি হাই ছেকেণ্ডেৰী ফিল্ডলৈ। কাৰণ মই দিনত নাযাওঁ, ৰাতি যাম। ৰাতি যোৱা মজাই বেলেগ। কিয় যাম যিহেতু আপোনালোকে জানেই, হ'লেও মই কথাটো কৈ দিছোঁ। যিহেতু শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ কেন্দ্ৰীয় শিশু যুৱক আৰু আই মাতৃ সমাৰোহ পাতিছে। আহকচোন তালৈ যাওঁ। এয়া আমি মটৰচাইকেল লৈ যাম আৰু লাহেকৈ যাম আৰু ঠাণ্ডা বতৰ, যিহেতু ঠাণ্ডা বতৰটো জাকেট তাকেট লগাই লৈছোঁ আমি। এয়া চাবি লগাই এতিয়া লাহেকৈ ওলাই গৈছোঁ। এয়া আমি গৈ আছোঁ যিহেতু ঠাণ্ডা বতৰ, ঠাণ্ডা ঠাণ্ডা হাৱা লাগি গৈছে আমাৰ গাত, যিহেতু যাবইতো লাগিব না চাবলৈ। এয়া আমি গৈ আছোঁ। এয়া চাওকচোন বাৰু, কুঁৱলী পৰিছে লাহে লাহে। যিহেতু মই সাপেখাতি পাই গ'লোঁ, এয়া চাওক সাপেখাতি পাই গ'লোঁ। তামাম গাড়ী, যিটো বহুত মানুহ আহিছে। চাওকচোন লাইটে বিন্দা জিলিকি আছে, গাড়ী মটৰ চব আহি আছে। এয়া চাওক, ভিতৰলৈ সোমাই গৈ আছোঁ মই লাহে লাহে। নৃত্য প্ৰতিযোগিতাৰ শংকৰী নৃত্যৰ অনন্য সম্বল ঝুমুৰা নৃত্যৰ গোপীনৃত্যই আজিৰ নিশাৰ সুন্দৰ সময়খিনি আপোনালোকৰ বাবে এইখন মূল গেটখন লিখা আছে, ধুনীয়াকৈ মই জুম কৰি দেখাই দিছোঁ। বহুত মানুহ হৈছে আজি। হাই দোস্ত, মই এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। যিহেতু তামাম মানুহ হৈছে, ইমান ঠাণ্ডা বতৰটো তামাম মানুহ হৈ আছে। যিহেতু লাহে লাহে মই ভিতৰলৈ সোমাই গৈ আছোঁ। চৰাইদেউ জিলা শাখাৰ আদৰণি সমিতিৰ তৰফৰ পৰা যিহেতু মই ফুট পথৰে আপোনালোকক দোকান দেখাই দি আছোঁ। ইয়াত বহুত দোকান আছে, অকল দোকানেই নহয়, ইয়াত যিহেতু কাৰ্যালয় কেইটামান আছে, বিভিন্ন ধৰণৰ কাৰ্যালয় আছে। যিহেতু আপোনালোকক দেখাম আৰু ধুনীয়াকৈ গৈ আছোঁ। মই দোকানৰ ওচৰলৈ গৈ আছোঁ। কেমেৰাটো মই ঘূৰাই দিছোঁ, ধুনীয়াকৈ কেমেৰা ঘূৰাই দিছোঁ। এতিয়া মই গৈ আছোঁ। চব তামাম মানুহ হৈছে, যিহেতু প্ৰত্যেকৰে দোকানলৈ আহিছে, কিবা কিবি চাবলৈ আহিছে। গৈছোঁ ময়ো গৈ আছোঁ লাহে লাহে। আপোনালোকে চাই থাকক। চাওকচোন বাৰু, এয়া দোকান এয়া চাই থাকক। যিহেতু ইয়াক গাড়ী চক না, ভিতৰলৈকে গাড়ী ভৰাই দিছে। যিহেতু তামাম মানুহ হৈছে, কুঁৱলী পৰিছে লাহে লাহে, ঠাণ্ডা ঠাণ্ডাও লাগিছে। আৰু এয়া চব মই জুম কৰি দেখাই দিছোঁ। এইটো এয়া মই যিহেতু জুম কৰি দেখাই দিছোঁ, চব ধুনীয়াকৈ লিখা আছে। যিহেতু বেছি জুম নহয়, যিহেতু ৰাতি বতৰ ন, জুম নহয়। এয়া মই দোকান দেখাইছোঁ। যিহেতু ইয়াত তামাম দোকান, এয়া যে কাৰ্যালয় আছে, এয়া মেডিকেল আছে। যিহেতু কিবা কিবি হ'লে টেনশ্যন নাই আৰু, ইয়াত বেজি দি দিব, ভাল হৈ যাব ইয়াত বেমাৰ চেমাৰ হ'লে। এয়া চব নাৰ্ছ বাইদেউহঁতো আছে ইয়াত দেখাম এতিয়া। এয়া চাবচোন ধুনীয়াকৈ গৈ আছে। কিতাপৰ দোকান আছে, এই চব কিতাপৰ দোকান, তামাম কিতাপ আছে। যিটো আপোনাৰ যি কিতাপ লাগে সেই কিতাপেই নিব পাৰিব। যিটো চব তামাম কিতাপ আছে। মই এইটো সোধা নাই আৰু, কিতাপ বহুতে কিতাপ কিনিছে, কাৰণ কিতাপ পঢ়িব লাগে না, জ্ঞান এটা বাঢ়িব। এয়া এয়া ধুনীয়াকৈ গাড়ী মটৰ ভৰ্তি হৈ আছে যিটো ফিল্ডত। এইয়া চব কেইখন চিকিৎসা শিবিৰ দেখা আছে। যিহেতু ইয়াত ডক্তৰ নাৰ্ছ চবেই আছে, কিবা কিবি হ'লে টেনশ্যন নাই আৰু, যিটো বেজি দি দিলে ভাল হৈ যাব। যিহেতু কিবা হৈ যাব পাৰে না, ঠাণ্ডা বতৰৰ কথা। এয়া সেইটো ঘূৰাই দিছোঁ মই। যিহেতু মোৰ পানী লাগি গৈছে, পানী লগা বতৰ যিটো হয়। এয়া মই বিশেষ অতিথিশাল, ইয়াত ডাঙৰ ডাঙৰ মানুহবোৰ আহে, তেওঁলোকে চাহ তামোল খায়। যিহেতু মঞ্চলৈ উঠিব লাহেকৈ উঠে আৰু এয়া তেওঁলোকে বহি আছে, বহুত মানুহ বহি আছে। মই দেখাম এতিয়া, জুম কৰি দেখাম ভিতৰলৈ, বহুত ঠাণ্ডা পৰিছে। এয়া বিশেষ অতিথিশাল জুম কৰি দিছোঁ বাৰু। এয়া মই ভিতৰত দেখাই দিছোঁ। এয়া বহুত মানুহ বহি আছে, কাৰণ তেওঁলোকে চাহ তামোল খাইছে। যিহেতু এইটো কাৰ্যালয় এটা আছে ওচৰতে, এয়া তেওঁলোকে চাহ তামোল খাইছে। এয়া চব বহুত মানুহ বহি আছে, তেওঁলোকে বহুত দূৰ দূৰ ঠাইৰ পৰা আহিছে। তেওঁলোকে যিহেতু জিৰণি লৈছে হাত।
এতিয়া মই যাম, এতিয়া মঞ্চলৈ যাম, মঞ্চটো দেখাম ধুনীয়াকৈ ফুলেৰে সজাই তুলিছে মঞ্চটো, যিটো মই অলপ কেপচাৰৰ পৰা দেখাই দিছোঁ। যিহেতু এয়া চাওকচোন মঞ্চটো ধুনীয়া ফুলেৰে সজাই তুলিছে, ধুনীয়াকৈ ফুলেৰে সজাই তুলিছে, ইমান সুন্দৰ এটা মঞ্চ। এয়া চাওক মানুহ তামাম মানুহ, যিহেতু বহুত আহিছে মানুহ, ৰভাত ভৰ্তি হৈ আছে। এয়া চব মানুহে ভৰ্তি হৈ আছে, চাওকচোন বাৰু। এয়া মঞ্চটো চব ফুলেৰে সজাই তুলিছে ধুনীয়াকৈ। এতিয়া মই মঞ্চটো এতিয়া দূৰৰ পৰা দেখাই দিছোঁ, চব ধুনীয়াকৈ দূৰৰ পৰা দেখাই দিছোঁ। এয়া মঞ্চটো দূৰৰ পৰা দেখাই দিছোঁ, জুম কৰি দেখাই দিছোঁ মঞ্চটো মই দূৰৰ পৰাই। এয়া চব ধুনীয়াকৈ দেখাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঠাণ্ডা পৰিছে, কুঁৱলী পৰিছে। এয়া কৰি দেখাই দিছোঁ, পূৰা দেখাই দিছোঁ, এপাক ঘূৰাই দিছোঁ কেমেৰাটো। এতিয়া যাম, এই ধুনীয়াকৈ দেখাই দিছোঁ। এতিয়া যাম মই বেলেগ এডোখৰ জেগালৈ যাম। আপোনালোকে ধুনীয়াকৈ লাইটেৰে ভৰি আছে জেগাডোখৰ, যিহেতু পতাকা উত্তোলন কৰে, তেনেকুৱা এখন জেগালৈ যাম। এয়া চাওক, সেইজনে চেল্ফি মাৰি আছে ধুনীয়াকৈ, ডান্স মাৰিছে। সেয়া চাওক, লাইটেৰে ভৰি আছে, পতাকা আছে, পতাকাৰে ভৰ্তি হৈ আছে। আৰু তেওঁ ঝাঁপিটোৰ তলত লিখা আছে, প্ৰতিটো ঝাঁপিৰ তলত প্ৰতিখন ডিষ্ট্ৰিক্টৰে নাম লিখা আছে। আছে ডিব্ৰুগড়, শদিয়া, এইটো কি লিখা আছে, অৰুণাচলো লিখা আছে, অৰুণাচল লিখা আছে, আৰু বহুতৰে লিখা আছে। কিবা সুন্দৰকৈ সজাই তুলিছে, ফুলেৰে সজাই তুলিছে, ধুনীয়াকৈ সজাই লাইটিং দি দিছে, আৰু ভাল লাগিছে। বহুতে ইয়াত চেল্ফি মাৰিছে, চেল্ফি মাৰি এটা ফূৰ্তি পাইছে আৰু, নহয় জানো, এটা ফূৰ্তি পাইছে। মই এটা চেল্ফি মাৰি দিলোঁ ইয়াত ধুনীয়া। এতিয়া মৰিগাঁও, এই কাৰ্বি আলং, এইটো কাৰ্বি আলং, জুম কৰি দেখাই দিছোঁ, এইটো মৰিগাঁও। প্ৰতিকৰে ডিষ্ট্ৰিক্টৰ নাম লিখা আছে। এয়া চবেই চেল্ফি মৰাত ব্যস্ত হৈ আছে। সেইটো মই অলপ ভিতৰলৈ সোমাই যাম, যিহেতু ভিতৰৰ পৰা দেখাই দিম ধুনীয়াকৈ। ভিতৰৰ পৰা সোমাই যাম, গৈ আছোঁ, কাৰণ ভিৰ হৈ আছে, ভিতৰত যাব নোৱাৰি, কাৰণ চবেই চেল্ফি উঠাত ব্যস্ত। এয়া জুম কৰি দেখাই দিছোঁ, আৰু চাওকচোন বাৰু, ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ মই। এয়া মই ভিতৰলৈ সোমাই যাম, চব চেল্ফি মৰাত ব্যস্ত হৈ আছে। ভিতৰলৈ সোমাই জুম কৰি দিছোঁ, যিটো ধুনীয়াকৈ মই দেখাই দিছোঁ একবাৰ। ঠাণ্ডা বতৰ যদিও ভাল লাগিছে, ধুনীয়াকৈ দেখাই দিছোঁ, ভাল লাগিছে, ধুনীয়াকৈ চিনেৰী। এয়া চব বহুত সুন্দৰ লাগিছে, মজা। এয়া পতাকা উত্তোলন কৰে। চাওকচোন কিমান ধুনীয়া লাইটেৰে সজাই তুলিছে, সঁচাকৈ বহুত ভাল লাগিছে দেই, বহুত ভাল লাগিছে। এক পাক ঘূৰি দিছোঁ, চবফালে চাই লওক ভালকৈ। আহিছোঁ যিহেতু চাই ল'ব লাগিব না ভালকৈ। চব না মানুহ চবেই চেল্ফি উঠাইছে ইয়াত। এইখন দোকান হয়, প্ৰতিকৰে বস্তু আছে, কি বস্তু লাগে ফুলৰ পৰা আদি কৰি চব প্ৰতিটো বস্তু ইয়াত পাব। যিহেতু দোকান তামাম দোকান আছে, পানী লাগিছে। এয়া চব ফুলৰ পুলি আছে, এয়া ফুলৰ পুলি, ফলৰ পুলি, চব পুলি পাব ইয়াত। এয়া চব ফুলৰ দোকান, বিভিন্ন দোকান আছে, বহুতো দোকান আছে। দোকানকেইখন দেখাই দিলোঁ, ধুনীয়াকৈ দেখাই দিলোঁ। এইখন কি কাপোৰ কানি দোকানো আছে, এইয়া জাপিৰে ধুনীয়াকৈ সজাই তুলিছে, সঁচাকৈ ভাল লাগিছে। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে, যিহেতু দেখিয়ে ভাল লাগিছে। এই চাওক কিমান ধুনীয়া এটা সুন্দৰ এটা সৃষ্টি কৰিছে, যিহেতু ছাতিৰে যিটো ওলমাই থৈছে, ছাতি ওলমাই ৰঙা নীলা হালধীয়াকৈ লাইট দি দিছে, যিহেতু দেখি বহুত ভাল লাগিছে। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে, যিহেতু বহুতে ইয়াত চেল্ফি উঠাইছে, কাৰণ এটা শ্ব' উঠি গৈছে না, দেখি ভাল লাগিছে। চাওকচোন বাৰু
গছৰ ওপৰত এইবোৰ যিবিলাক দেখাইছে এইবোৰ চব ছাতি হয়, উভতা কৰি থৈ দিছে, ধুনীয়াকৈ থৈ দিছে। সঁচা বহুত ভাল লাগিছে, বহুত ভাল লাগিছে চব বহুত ভাল লাগিছে। এতিয়া যাম মই যিহেতু নামঘৰ এটালৈ যাম, তেওঁলোকৰ যিটো সেৱা সৎকাৰ কৰে সেই নামঘৰটো ধুনীয়াকৈ নামঘৰ এটা বনাই দিছে। সঁচাকৈ বহুত ভাল লাগিছে নামঘৰটো। এতিয়া মই নামঘৰৰ ওচৰ পাই যাওঁ, চাওকচোন বাৰু নামঘৰটো এইটো পাই গ'লোহি নামঘৰ ধুনীয়াকৈ সজাই থৈছে এইটো নামঘৰ। চাওকচোন বাৰু নামঘৰ গেটখন চাওক কিমান ধুনীয়া বনাইছে, বম চাল বনাইছে গেটখন, বম চাল। এইখন শৰাই এখন বনাই চাওক না, কিমান ধুনীয়া এখন শৰাই বনাই দিছে। বহুত ভাল লাগিছে এইয়া চব মানুহ ব্যস্ত, চেলফি ফটো উঠাত ব্যস্ত। এইয়া নামঘৰৰ যিটো সেৱাকাৰী আছে, কিমান ধুনীয়া নামঘৰ এটা বনাইছে চাওকচোন বাৰু। এইয়া সেৱাকাৰীছে, যিটো মই জুম কৰি দেখাই দিছোঁ ধুনীয়াকৈ আশীৰ্বাদ দিছে। এইয়া চাওক নামঘৰটো চাওক, টকু পাতে ধুনীয়াকৈ চাই দিছে, ধুনীয়াকৈ চাইছে সেইটো নামঘৰটো ধুনীয়াকৈ ভাল লাগিছে। বহুত ভাল লাগিছে যিটো নামঘৰ, বহুত ভাল লাগিছে নামঘৰটো। এইয়া চাওকচোন বাৰু হনুমান, শ্ৰীকৃষ্ণ, এইবোৰ প্ৰত্যেকৰ মূৰ্তি আছে। তেওঁলোকে ইয়াত ধুনীয়াকৈ লাইটেৰে তেওঁলোক মূৰ্তিটো দেখাই দিছে। এই হনুমান মূৰ্তি আছে, তোমাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি আছে, বহুতৰ মূৰ্তি আছে। ধুনীয়াকৈ লাইটিং হয়, ধুনীয়া দেখাইছে। অধিক ভাল লাগিছে কাৰণ লাইট দি দিয়াৰ লগে লগে, ৰঙা নীলা লাইট দি দিয়াৰ লগে লগে বেছি শ্ব' উঠি গৈছে ৰাতি। চাওকচোন বাৰু কৃষ্ণৰ চক্ৰ ধৰি আছে। এতিয়া গৈ আছোঁ যিহেতু খানা পিনা য'ত দিয়ে, খানা পিনা দিয়া এইখন মূল গেটখন হয়। এইফালে সোমাই যাম যিহেতু খানা পিনা যিটো সেইফালে চলি আছে, বহুত ৰান্ধনিয়ে বনাই আছে। বহুত মানুহ যিহেতু ইয়াত খাব পৰা এখন ছিষ্টেম কৰিছে, বহুত অতিথি যিহেতু মই জুম কৰি দেখাই দিছোঁ গেটখন, যিহেতু ভিতৰলৈ সোমাই যাম, যিহেতু আপোনালোকক দেখাম বাৰু ধুনীয়াকৈ চাওকচোন বাৰু ধুনীয়াকৈ। এয়া এখন দোকানো আছে। মই অলপ যিহেতু মই ভোজন য'ত আছে তালৈ গৈ আছোঁ, কাৰণ ইয়াত বহুত মানুহ একেলগে যিটো খাব পাৰে, যিটো তালৈ মই গৈ আছোঁ, আপোনালোকক দেখাম যিহেতু সুন্দৰকৈ। চাদৰক ধুনীয়াকৈ সুন্দৰকৈ দেখাম। বহুত মানুহ আছে যিটো আহি আছে, যিহেতু এতিয়ালৈকে খানা খোৱা নাই, হ'লেও মই আপোনালোকক দেখাই দিছোঁ যিহেতু বহুত মানুহ একেলগে খাব পাৰে, যিহেতু বহুত ডাঙৰ এলেকা এটা বনাই দিছে। এইয়া চাওকচোন বাৰু কিমান সুন্দৰকৈ তেওঁলোকে চকী বেঞ্চ বনাই দিছে চাওক না, যিটো ভাত খাবৰ কাৰণে, যিটো এতিয়ালৈকে ভাত চালু হোৱা নাই, কাৰণ দুই এটা মানুহে খাইছে আৰু ভাত, এতিয়ালৈকে ভাত দিয়া নাই। কাৰণ এয়া মই ভিতৰলৈ গৈ আছোঁ যিটো দেখাবলৈ কাৰণে। এয়া দুই এটাই ভাত খাই আছে, কাৰণ মই এইটো ভাত খোৱা ইমান ওচৰলৈ নাযাওঁ, কাৰণ তেওঁলোকে ভাত খাই আছে, যিটো লাজ পাব না।